Guys, welcome to my YouTube channel. এই ভিডিওটোৰ যোগেদি এইচএছ সেকেন্ড ইয়াৰ অৰ্থাৎ ফাইনেল ইয়াৰৰ 2022 হৈ যোৱা এক্সামৰ ফিজিক্স কোৱেশ্চন পেপাৰটো তোমালোকলৈ আগবঢ়াম। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে ব্লগ আমি চাও কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল এই বিষয়ে সম্পূৰ্ণ জানিব পাৰিবা। কোৱেশ্চন নং 1 ইয়াত দিছে নিৰ্দেশ অনুসৰি যিকোনো 8টা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াত এ দিছে এটা বস্তু থকা মুঠ আধানৰ পৰিমাণ 16 * 10⁻⁻18 কুলম হয় তেন্তে বস্তুটোত কিমান ইলেক্ট্ৰন আছে? 1 মাৰ্ক দিয়া আছিল। কোৱেশ্চন নং বি ইয়াত শুদ্ধ উত্তৰটো বাছি লিখিব লাগে। কোৱেশ্চন নং সি দিছে গাউছ আৰু টেছলাৰ কোনটো ডাঙৰ একক? 1 গাউছ আৰু 1 টেছলাৰৰ অনুপাত কিমান? 1 মাৰ্ক দিয়া আছিল। কোৱেশ্চন নং ডি কোৱেশ্চন নং ই দিছে তলত দিয়া কোনটো বিকল্প শুদ্ধ? কোৱেশ্চন নং এফ 1 মাৰ্ক দিয়া আছিল। কোৱেশ্চন নং জি ইয়াত খালি ঠাই পূৰ কৰিবলৈ দিছিল। ইয়াত দিছে যে নিম্নতম বিচ্যুতিৰ অৱস্থানৰ বাহিৰে এটা প্ৰিজমত একে বিচ্যুতি কোণৰ বাবে আপতন কোণৰ মান থাকে ডেষ্টা। খালি ঠাই পূৰ কৰা দিছে। কোৱেশ্চন নং এইচ দিছে 1924 চনত ডি ব্ৰগলি যুক্তি আগবঢ়ালে যে প্ৰকৃতি দৰাচলতে সমমিত আৰু সেয়ে প্ৰকৃতিৰ দুই উপাদান ডেছ আৰু ডেছ সমমিত গুণৰ অধিকাৰী হ'ব লাগিব। খালি ঠাই পূৰ কৰা। কোৱেশ্চন নং আই কোৱান্টিকৰণ সম্বন্ধীয় বৰৰ দ্বিতীয় স্বীকাৰ্য অনুসৰি অনুমোদিত প্ৰথমটো কক্ষত থকা ইলেক্ট্ৰন এটাৰ কৌণিক ভৰবেগ হৈছে 2π/h h/2π h h/2π। শুদ্ধ উত্তৰটো লিখিব লাগে। কোৱেশ্চন নং জে দিছে যে তলত উল্লেখিত কোনটো বিকল্প ডায়োড এটাৰ পশ্চাদবৰ্তী প্ৰবাহৰ শুদ্ধ একক? কোৱেশ্চন নং কে দিছে তথ্য প্ৰেৰণ কৰা কাৰ্যই হল ডেছ। কোৱেশ্চন নং এলত দিছে H2 এটা ধ্ৰুৱীয়/অধ্ৰুৱীয় অণু। কোৱেশ্চন নং 2 দিছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবা। খালি ঠাই পূৰ কৰিবা যিকোনো 10টা। কোৱেশ্চন নং এ কোৱেশ্চন নং বি কোৱেশ্চন নং সি কোৱেশ্চন নং ডি কোৱেশ্চন নং E1 E2 কোৱেশ্চন নং F or 1 or 2 কোৱেশ্চন নং জে 1 দিছে। কোৱেশ্চন নং এইচ কোৱেশ্চন নং 2 কোৱেশ্চন নং I1 I2 কোৱেশ্চন নং J1 কোৱেশ্চন নং K1 or question on K2
কুৱেশ্যন নং L, কুৱেশ্যন নং L2, কুৱেশ্যন নং 3A, কুৱেশ্যন নং B, কুৱেশ্যন নং C, কুৱেশ্যন নং D, কুৱেশ্যন নং E, কুৱেশ্যন নং F, G, কুৱেশ্যন নং H, কুৱেশ্যন নং I, 3 মাৰ্ক দিয়া আছিল 1ত, I2, কুৱেশ্যন নং 4A, B, C, এইটোৱে আছিল 2022 হৈ যোৱা এইচএছ সেকেন্ড ইয়াৰৰ ফিজিক্স কুৱেশ্যন পেপাৰ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।